Hello guys, welcome back to my new vlog. আজি আপোনালোকক দেখুৱাম যোৰহাট টাউনৰ মাজমজিয়াতে থকা ৰাজমা পুখুৰী। বলক ভিতৰৰ পৰিৱেশটো অলপ চাই লওঁ। সেইভাবে ভাবিলোঁ আজি আপোনালোককো ৰাজমা পুখুৰীটো অলপমান দেখুৱাই দিওঁ, আপোনালোকেও চাওক ইয়াৰ সুন্দৰ পৰিৱেশ। আৰু পাৰিলে আহক আপোনালোকেও। এই পুখুৰীটো স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাজমা নুমলীয়ে যিহেতু খন্দুৱাইছিলে। বহুত এটা ডাঙৰ পুখুৰী হয় একচুৱেলি। যোৰহাট টাউনৰ মাজমজিয়াতে এই পুখুৰীটো অৱস্থিত। আৰু এয়া আচলতে ৰাজমা পুখুৰীৰ বুৰঞ্জীৰ বিষয়ে কিছু কথা লিখা আছে, কিন্তু এতিয়া অলপ মুচ খাই গৈছে। আচলতে এৰাই গৈছে যিবিলাক ৰং কৰিছিলে বা যেনেকৈ লিখিছিলে। আৰু ইয়াত বহিবলৈ কাৰণে জুৰি চৰাও দি দিছে। কিন্তু তাতকৈ এটা বেয়া কথা এইটোৱে যে ৰাজমা পুখুৰীৰ এই ছাইডটো টেলিৰূপে ভাঙি গৈছে, যিহেতু খহি গ'ল আচলতে। তো আজি বহুত দিন হ'ল এইটো দেখি আছোঁ, কিন্তু ইয়াত কোনো ধৰণৰ মেৰামতি কাম কৰা হোৱা নাই। আশা কৰিছোঁ সোনকালে হয়তো এইটো ঠিক হ'ব, কাৰণ মানুহ অহা যোৱা কৰিবলৈ যথেষ্ট দিগদাৰ হয়। ভিডিঅ'বোৰ চাই কেনে লাগিছে নিশ্চয় জনাব, কাৰণ কেমেৰাৰ সন্মুখলৈ এনেকৈ প্ৰথমবাৰৰ কাৰণে আহিছোঁ। আৰু যিহেতু যোৰহাটত এতিয়াও লকডাউন চলি আছে, আৰু তেনেকৈ বিশেষ দূৰলৈ মই যাব পৰা নাই। আৰু ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে মই ভিডিঅ'বিলাক শ্বুট কৰিছোঁ। আৰু যথেষ্ট ভুল হৈছে বাৰু, কাৰণ প্ৰথমবাৰ এনেকৈ যিহেতু কেমেৰা ধৰিছোঁ আৰু ভিডিঅ' শ্বুট কৰিছোঁ, এডিটিঙৰ ক্ষেত্ৰতো যথেষ্ট প্ৰব্লেম হৈছে। কিন্তু লাহে লাহে এইবোৰ ঠিক হ'বগৈ। আৰু যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।